কেইগৰাকীমান মোৰ ভিউৱাৰ্ছে ভাৱ সম্প্ৰসাৰণ যেনে পক্ষী মৰে ৰৈ মানুহ মৰে কৈ এপাচি শাকত এটা জালুক এনেকুৱা ধৰণৰ ভাৱ সম্প্ৰসাৰণ লিখি আপলোড কৰিবলৈ মোক অনুৰোধ জনাইছিলে। গতিকে আজিৰ ভিডিঅ'টো এওঁলোকৰ অনুৰোধ ৰক্ষা কৰি মই বনাইছোঁ। যদি ভাল লাগে প্লিজ লাইক আৰু কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ, আৰু কিবা নোটছৰ প্ৰয়োজন হ'লে কমেণ্ট কৰিব পাৰে। আপোনালোকৰ কমেণ্টৰ ভিত্তিত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। 100 গৰু মাৰিলে বাঘৰো মৰণ। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। বাঘ এবিধ অতিশয় হিংস্ৰ জন্তু। ইহঁতে জীৱ-জন্তু বধ কৰি খায়। গৰু, ম'হ বাঘৰ খাদ্য যদিও অধিক পৰিমাণে বধ কৰিলে বাঘৰো বিপদ হ'ব পাৰে। মানুহে বাঘৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি কিবা প্ৰকাৰে বাঘক হত্যা কৰিব নাইবা বন্দী কৰিব। গতিকে অধিক জীৱ বধ কৰিলে বাঘৰো মৰণ হয়। এতেকে মানুহে পাপলৈ ভয় কৰি অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত। নহ'লে পাপ বাঢ়ি গৈ আয়ুস টুটিব আৰু ফলত মৰণ ওচৰ চাপিব। আইৰু বাৰ্তা গংগাৰু যাত্ৰা। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। এই প্ৰবচন মতে শহুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ খবৰ পোৱাৰ লগে লগে পলম নকৰাকৈ মাকক চাবলৈ ওলাই যায়। সাধাৰণতে ছোৱালী মানুহে ক'ৰবালৈ যাওঁতে সাজোন কাচোনত যথেষ্ট সময় লয়, কিন্তু মাকৰ অসুখৰ খবৰ পালেও সোনকালে ওলাই যায়, অৰ্থাৎ অলপো সময়ৰ অপব্যয় নকৰে। এই বাক্যটি সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ ব্যৱহাৰ কৰা হয়। প্ৰায় 90% ভিউৱাৰ্ছে ভিডিঅ'টো চাই গুচি যায়, চেনেলটো ছাবস্ক্ৰাইব বা ভিডিঅ'টো লাইক নকৰে। যদি সঁচাকৈ মই আপোনালোকক কিবা সহায় কৰিব পাৰিছোঁ তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো এটা লাইক কৰি মোক উৎসাহ দিব বুলি আশা ৰাখিলোঁ। 2 মহৰ যুঁজত বীৰনাৰ মৰণ। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। মহ এবিধ শক্তিশালী আৰু ডাঙৰ জন্তু। কেতিয়াবা 2 মহৰ মাজত কাজিয়া হয়। শক্তিমন্ত জন্তু হোৱাৰ বাবে দুয়োৰে মাজত যুঁজ বহু সময় ধৰি চলি থাকে। কিন্তু 2 মহৰ যুঁজত যুদ্ধস্থলীত থকা সৰু সৰু বীৰনাৰ সিহঁতৰ ভৰিৰ গছকত ধূলিসাৎ হৈ যায়। ঠিক সেইদৰে সমাজৰ বা দেশৰ 2 দল বা 2 প্ৰতিপত্তি থকা ব্যক্তিৰ মাজত কিবা কাৰণত কাজিয়া বা অৰিয়া-অৰিৰ সৃষ্টি হ'লে সাধাৰণ মানুহৰহে বহুত ক্ষতি হয়। উক্ত প্ৰবচনটো ইয়াকে বুজাবলৈ ব্যৱহাৰ কৰা হয়। পক্ষী মৰে ৰৈ মানুহ মৰে কৈ। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। পক্ষী বা চৰাইৰ মাংস বৰ সোৱাদ লগা, সেইবাবে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে। স্থিৰ হৈ গছৰ ডালত বহি থকা বা ৰৈ থকা চৰাই চিকাৰীয়ে সহজে চিকাৰ কৰিব পাৰে। কিন্তু চৰাই যদি নিজৰ শত্ৰুতাৰ প্ৰতি সচেতন থাকে তেন্তে চিকাৰীৰ পৰা বাচি থাকিব পাৰে। সেইদৰে মানুহে নভবা নিচিন্তাকৈ কিছুমান কথা আনৰ আগত ব্যক্ত কৰিলে হয়তো বিপদ ঘটিব পাৰে। উক্ত কথাষাৰৰ দ্বাৰা আগগুৰি চিন্তা নকৰি কথা নকলে যে বিপদ হ'ব পাৰে তাকে বুজাইছে। লাগি থাকিলে মাগি নাখায়। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। প্ৰত্যেক মানুহেই জীৱনত সফলতা বিচাৰে আৰু সফলতা কৰ্মৰ লগতহে জড়িত। যিকোনো কামত সফলতা অৰ্জন কৰিবলৈ কামটোত একান্তভাৱে লাগি থাকিব লাগিব। কিন্তু আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে কোনো এটা কামত স্থিৰভাৱে লাগি নাথাকি এটা এৰি আনটোত ধৰে। ফলত সফলতা অৰ্জনৰ বিপৰীতে অভাৱ অনাটনত পৰি কেতিয়াবা মাগি খাবলগীয়াও হয়। সেয়েহে আমি যি কামেই নকৰোঁ কিয় সেই কামটোত যদি লাগি থাকিব পাৰোঁ তেন্তে সেই কামত নিশ্চয় সফলতা আহিব আৰু আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম। বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এখন মূল্যৱান পুথি ৰত্নাৱলী। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত সংক্ষেপে হিন্দু ধৰ্মৰ মূল কথাখিনি বৰ্ণিত আছে। এইখন পঢ়ি বুজিবলৈ হিন্দু ধৰ্মৰ বেদ আৰু উপনিষদ আগতে অধ্যয়ন কৰাৰ প্ৰয়োজন। কিন্তু বেদ উপনিষদ অধ্যয়ন নকৰি ৰত্নাৱলী পঢ়িবলৈ ল'লে একো বুজি নাপাই নিৰাশ হ'ব লাগিব আৰু মানুহৰ হাঁহিয়াতিৰ পাত্ৰ হ'ব লাগিব। অসমীয়া উক্ত প্ৰবচনটি
কোনো যোগ্যতা নোহোৱাকৈ কাম কৰিবলৈ লোৱা ব্যক্তিৰ ক্ষেত্ৰত নিন্দাসূচক অৰ্থত ব্যৱহাৰ কৰা হয়। এপাচি শাকত এটা জালুক। ভাষাৰ কষ্ট বৃদ্ধি কৰিবলৈ সাধাৰণতে এনেবোৰ বাক্য ব্যৱহাৰ কৰা হয়। শাক এবিধ উপকাৰী খাদ্য। শাক ৰান্ধোতে কোনো মছলা ব্যৱহাৰ কৰা নহয়, কিয়নো মছলা ব্যৱহাৰ কৰিলে শাকৰ উপকাৰী গুণ নোহোৱা হয়। কিন্তু শাকত জলকীয়া দিয়া হয়। জলকীয়া অবিহনে শাক সোৱাদহীন। ৰান্ধিবলৈ লোৱা শাকৰ পৰিমাণ যিমান হ'ব সিমান বেছি জলকীয়া হ'ব লাগিব। কিন্তু এপাচি শাকত অৰ্থাৎ বহুত বেছি শাকত যদি মাত্ৰ এটা জলকীয়া দিয়া হয়, সেয়া কোনো কামত নাহে। এই বাক্যশাৰীৰ জৰিয়তে য'ত যিমান পৰিমাণৰ বস্তুৰ প্ৰয়োজন সেইমতে ব্যৱহাৰ কৰা উচিত সেয়া বুজোৱা হৈছে। প্ৰয়োজনতকৈ বেছি কম হ'লে সেয়া ব্যৱহাৰ কৰাৰ কোনো মূল্য নাথাকিব।